হঠাৎ এনেকুৱা যোৱা ৩টা দশক ধৰি মই এটা নিজৰ স্থিতিত আছোঁ। ছাত্ৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলোঁ ৯০ দশকতে। নলবাৰী মহাবিদ্যালয়ৰ পৰাই মোৰ ছাত্ৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়তে। আৰু সমগ্ৰ জীৱন ধৰি মই কংগ্ৰেছ বিৰোধী ছিলোঁ, জানে চবেই। আজি নহয়, অসমত কংগ্ৰেছে ৩টা কাৰ্যকাল সেই সময়তে কংগ্ৰেছ বিৰোধী স্থিতিত থাকি অসমৰ জাতীয় চেণ্টিমেণ্ট, অসমৰ জাতীয় জীৱনৰ ভূমিকাত আমি হৈ আছিলোঁ। গতিকে আজি যিহেতুকে সমাজখনৰ লগত জড়িত হৈ আছোঁ, সামাজিক দায়বদ্ধ ব্যক্তি হিচাপে সমাজখনক সেৱা কৰাৰ এটা ইচ্ছা চবৰে থাকে, আৰু অৱধেয়টো মোৰো আছে। এইটো সময় সদায় সময় আমি সময় ভাৰতীয় জনতা পাৰ্টি এনে এটা সম্ভৱ বুলি কোনো কথা নাই। তাত যি বিচাৰে সেইটো এটা ডাঙৰ সিদ্ধান্ত। তাতকৈ ডাঙৰ কথা আজিৰ তাৰিখত অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, জনপ্ৰিয় আৰু কৰ্মঠ মুখ্যমন্ত্ৰী, তেওঁৰ কৰ্মযোগ্য চলি আছে। এই কৰ্মযোগ্যত আমি যদি আমাৰ শ্ৰদ্ধাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া যিটো সাংগঠনিক নেতৃত্বতে নিজে এজন গ্ৰাছৰুট লেভেলৰ পৰ্যায়ৰ পৰা আজি অৱস্থালৈ সৰ্বভাৰতীয় পৰ্যায়লৈকে আহিছে, তেওঁলোকৰ সুদক্ষ নেতৃত্ব, সেই নেতৃত্বৰ লগত আমি থাকিবলৈ সদায় ভাল পাম আৰু সদায় থাকিম। তেওঁলোকে যদি বিচাৰে সমষ্টি হওক, সেইটো নিশ্চয় আমি মানি ল'ম। সেইটো কিন্তু সেইটো দলীয় সিদ্ধান্তৰ প্ৰতি। হঠাৎ এনেকুৱা যোৱা ৩টা দশক ধৰি মই এটা নিজৰ স্থিতিত আছোঁ। ছাত্ৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলোঁ ৯০ দশকতে। নলবাৰী মহাবিদ্যালয়ৰ পৰাই মোৰ ছাত্ৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়তে। আৰু সমগ্ৰ জীৱন ধৰি মই কংগ্ৰেছ বিৰোধী ছিলোঁ।